হেল্ল' গাইজ, সকলোকে জনাইছোঁ খুবটাং। আৰু নিশ্চয় আপোনালোকে জানে মই বৰ্তমান আছোঁ কলকাতাত। আৰু কলকাতাত মই এতিয়া বৰ্তমান আছোঁ হোটেল মোহিতত। আৰু হোটেল মোহিতৰ 403 নম্বৰ ৰুমত মই আছোঁ। আৰু আপোনালোকক দেখাবলৈ গৈ আছোঁ এটা হোটেল ৰুমৰ টুৰ দিবলৈ গৈ আছোঁ। হোটেলৰ ৰুমটোত কি আছে এয়া চাওক। এখন ডাবল বেড, এখন খুব সুন্দৰ ডাবল বেড আছে, দুখন চেয়াৰ আছে আৰু এখন টেবুল আছে। আৰু এইফালে এটা টিভি আছে, এইফালে এখন এটা ৱাৰ্ড্ৰব আছে য'ত মোৰ বৰ্তমান মোৰ গামোচাকেইখন শুকাবলৈ মেলি দিয়া হৈছে। আৰু লগতে আছে আপোনালোকক দেখাইছোঁ বাথৰুম দেখাইছোঁ। এয়া চাওক, এয়া হৈছে বাথৰুম, ৱেষ্টাৰ্ণ ষ্টাইল কমোড, এয়া বেচিন, ওপৰৰ ফালে আছে গিজাৰ লাগি আছে আৰু এইফালে আছে শ্বাৱাৰ। যিহেতু গৰমৰ দিন গতিকে গিজাৰৰ প্ৰয়োজন নাই। এতিয়া অলপ আগতে মই গা পা ধুলোঁ আৰু গা পা ধুলে বৰ্তমান মোৰ লাগিছে ভোক, কাৰণ এতিয়া সময় হৈছে 8:40। চ' গাইজ এতিয়া বৰ্তমান হোটেলৰ ৰুমৰ পৰা বাহিৰলৈ ওলাই যাওঁ আৰু বাহিৰলৈ ওলাই গৈ কিবা এটা ব্ৰেকফাষ্ট কৰোঁগৈ আৰু আপোনালোকক দেখাওঁ। আচলতে হোটেলৰ পৰা বাহিৰলৈ ওলালেই দেখা পোৱা যায় নিশ্চয় আপোনালোকে জানে হাওৰা ব্ৰিজ, য়েছ, হুগলী নদীৰ ওপৰত যিখন হাওৰা ব্ৰিজ আছে, হাওৰা ব্ৰিজৰ ফ্ৰণ্টতে মই আছোঁ। এখন হোটেল মোহিত অৱস্থিত। চ' হোটেলৰ পৰা ওলালে দেখা পোৱা যায় হাওৰা ব্ৰিজ আৰু আপোনালোকক দেখাম হাওৰা ব্ৰিজৰ ভিউ। চ' বলক এতিয়া বৰ্তমান হোটেলৰ পৰা বাহিৰলৈ যাওঁ আৰু অলপ প্ৰথমে ব্ৰেকফাষ্ট কৰোঁ। হোটেলৰ ৰুম আচলতে মোৰ 4th ফ্ল'ৰত, 4 নম্বৰ ফ্ল'ৰত, গতিকে এতিয়া লিফ্টেৰে মই তললৈ নামি আহিছোঁ। গাইজ, এইখন হৈছে হোটেল মোহিত য'ত মই আছোঁ। কলকাতাৰ হালধীয়া টেক্সি। সৌ আছক হোটেলৰ পৰা বাহিৰলৈ ওলাই দেখিবলৈ পাইছোঁ সৌখন হাওৰা ব্ৰিজ। ৰাতিপুৱা যে আহি হাওৰাত নামিলোহি, কিবা কিবি বিচাৰিছে নেকি আপোনালোকক জনাই দিওঁ। ইয়াত কোনো ধৰণৰ RT-PCR, এণ্টিজেন টেষ্ট বা কোনো ধৰণৰ ক'ভিড টেষ্ট বৰ্তমান বিচৰা নাই। নিঃসংকোচে আহিব পাৰে। মইতো মানে ভিতৰৰ পৰা বাহিৰলৈ, বাহিৰৰ পৰা ভিতৰলৈ দুবাৰ তিনিবাৰকৈ অহা যোৱাও কৰিলোঁ। ছিকিউৰিটি আছে, পুলিচ আছে, কিন্তু মাস্ক লগাই থাকিলে এতিয়া বৰ্তমান মই খুলি থৈছোঁ কথা কৈ থকাৰ কাৰণে, মাস্ক লগাই থাকিলে কোনো প্ৰব্লেম নাই। হাওৰা ষ্টেচনলৈ আপোনালোকে বিনা ক'ভিড টেষ্টত আহিব পাৰে। এতিয়া বৰ্তমান লাগিছে ভোক আৰু এখন হোটেললৈ আহিছোঁ, শ্ৰীগংগা হোটেল। কাষত বহি ল'লোহি। হুগলী নদীখনৰ একেবাৰে কাষতে আছে এখন হোটেল আৰু ইয়াৰ পৰা বৰ্তমান খিৰিকীৰে মই দেখিবলৈ পাইছোঁ যিখন হাওৰা ব্ৰিজৰো ভিউ দেখিবলৈ পাইছোঁ। চ' আপোনালোককো দেখাইছোঁ। সৌখন হৈছে হাওৰা ব্ৰিজ আৰু এইখন হৈছে হুগলী ৰিভাৰ। বেকগ্ৰাউণ্ডত ঘাট আৰু ঘাটত গা ধুই আছে, নিশ্চয় দেখিছে। তো গাইজ, আহি গ'ল মোৰ ভাত আৰু মই অৰ্ডাৰ দিছিলোঁ মাছ ভাত। আৰু এয়া চাওক, এয়া পটলৰ চব্জি, এয়া মাছ, আৰু এতিয়া ভাতকেইটা খাই লওঁ। আৰু এয়া হৈছে হাওৰা জংচনৰ বাহিৰৰ ভিউ। ব্ৰিটিছৰ দিনতেই বনোৱা এই ৰঙা বিল্ডিংকেইটা আজিও সগৌৰৱে থিয় দি আছে কলকাতাৰ বুকুত। চ' গাইজ, বৰ্তমান মই আছোঁ হাওৰা জেটিত। আৰু হাওৰা জেটি মানে এয়া চাওক, ইয়াৰ পৰা দেখা গৈছে হাওৰা ব্ৰিজখন সম্পূৰ্ণভাৱে। আপোনালোকক পূৰাকৈ দেখাইছোঁ। এইটো জেটি হাওৰা আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ চৰকাৰী জেটি। চ' এতিয়া মই জেটিৰ ভিতৰেদি গৈ আছোঁ। ইয়াৰ পৰা চলে বোট চলে, শ্বিপ চলে, জাহাজ চলে হুগলী নদীৰ ওপৰেদি ইপাৰ হ'বলৈ। মই বাৰু বোটেদি নাযাওঁ, কিন্তু জেটি দি পাৰ হৈ আহি বোটৰ ওচৰলৈ আহিছোঁ, নদীৰ মাজলৈ আহিছোঁ। এখন বোট এতিয়া এৰিছে ইয়াৰ পৰা নদীৰ সিপাৰলৈ যাবলৈ। খুব সুন্দৰ ফিৰফিৰ বতাহ আৰু একদম কলকাতাত এতিয়া যথেষ্ট গৰম, যিহেতু এতিয়া জুলাই মাহ, যথেষ্ট গৰম। নিশ্চয় দেখিছে মোৰ ঘাম বৈ আছে, কিন্তু হুগলী নদীৰ পাৰত এই জেটিত এতিয়া বৰ্তমান ফিৰফিৰ যথেষ্ট ভাল বতাহ দিছে আৰু মনটো জোৰ পৰি গৈছে। আৰু ইয়াৰ পৰা দেখিবলৈ একচুৱেলি হুগলী নদীখনৰ আৰু কলকাতাৰ সিপাৰৰ ভিউটো যথেষ্ট সুন্দৰ। কেমেৰাই বেছি দূৰলৈকে জাষ্টিছ কৰিব পৰা নাই, কিন্তু সিফালৰ ভিউটো যথেষ্ট সুন্দৰ। আৰু এই জেটিত আহিবলৈ বৰ বেছি টকা নালাগে, টিকেটৰ মূল্য মাত্ৰ 6 টকা। আৰু 6 টকাৰ টিকেটতে মই ভিতৰলৈ এণ্ট্ৰি হয়। এইসমূহ হৈছে জাহাজ, যিবোৰ জাহাজ নদীখনৰ ইপাৰৰ পৰা সিপাৰলৈ যায়। আচলতে এই 6 টকা টিকেটতে ইপাৰৰ পৰা সিপাৰলৈ যাব পাৰি,
কিন্তু মই ইপাৰ হোৱা নাই, মই মাত্ৰ এই জেটিৰ পৰাই ইয়াৰ পৰাই ঘূৰিম, আপোনালোকক দেখাবলৈহে মই ইয়ালৈ আহিলোঁ। নিশ্চয় দেখিছে হাওৰা ব্ৰিজখন কিমান সুন্দৰ লাগিছে চাওক। আচলতে হাওৰা ব্ৰিজখন ৰাতিৰ ভিউটো বেছি ভাল হয় যদি ৰাতিলৈ লাইটিং দিয়া হয়। আচলতে যদি ৰাতিলৈ যদি সময় পাওঁ তেনেহ'লে নিশ্চয় হাওৰা ব্ৰিজৰ ৰাতিৰ ভিউটো আপোনালোকক দেখাম। সৌখন চাওক, সৌখন এখন জাহাজ এইপাৰলৈ আহি আছে। আহিলৈ যেতিয়া আৰু টিকেট কৰিলৈ যেতিয়া কিয় নুঠিম জাহাজত, ব'লক জাহাজেৰে ইপাৰ সিপাৰ এবাৰ হৈয়ে লওঁ। এইবাৰ বন্ধুসকল আপোনালোকক হাওৰা ব্ৰিজখনৰ বিষয়ে দুটামান কথা জনাই থৈ যাওঁ। এই ব্ৰিজখন আচলতে এখন কেণ্টিলিভাৰ ব্ৰিজ আৰু এই ব্ৰিজখন 1943 চনত ব্ৰিটিছে নিৰ্মাণ কৰিছিল আৰু 1965 চনত পশ্চিমবংগ চৰকাৰে এই ব্ৰিজখনৰ নাম ৰবীন্দ্ৰ সেতু নামেৰে নতুনকৈ নামাকৰণ কৰে। সিপাৰৰ পৰা এইপাৰলৈ আহিলোঁ আৰু এইপাৰৰ পৰা পুনৰ সিপাৰলৈ যাম। এতিয়া বৰ্তমান টিকেটটো কৰি লওঁগৈ, পুনৰ 6 টকাৰ টিকেট। এইটো ৱেষ্ট বেংগল ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনৰ টিকেট, 6 টকাৰ টিকেট। এতিয়া পুনৰ আকৌ সিপাৰলৈ ঘূৰি যাম। তো সিপাৰৰ পৰা পুনৰ এখন নতুনকৈ জাহাজ আহি এইপাৰ পালেহি আৰু যথেষ্ট ভিৰ, যথেষ্ট মানুহ আনিছে এইখন জাহাজে আৰু লগে লগে এইখন জাহাজে আকৌ সিপাৰলৈ ঘূৰি যাব আৰু ময়ো এইখন জাহাজতে পুনৰ সিপাৰলৈ ঘূৰি যাম। গাইজ যেতিয়া পুনৰ জাহাজ চলিল আৰু মই উঠি বহিলোঁ জাহাজত আৰু সঁচাকৈ বন্ধুসকল এটা খুব সুন্দৰ অনুভৱ, খুব সুন্দৰ অনুভূতি। এইদৰে হুগলী নদীৰ মাজৰ পৰা হাওৰা ব্ৰিজৰ ওৰফে ৰবীন্দ্ৰ সেতুৰ দৃশ্য চোৱা। নিশ্চয় বন্ধুসকল আপোনালোকৰো ভাল লাগিলে, নিশ্চয় কমেণ্ট কৰিব আপোনালোকৰ কেনে লাগিলে, আৰু যদি ভাল লাগিলে নিশ্চয় এটা লাইক দিব। যি হওক 12 টকাত হুগলী নদীখন আপ ডাউন কৰিলোঁ। আৰু চাওক এয়া বন্ধুসকল কলকাতাৰ যান জঁট আৰু কলকাতাৰ ভিৰ। আচলতে এয়া কমেই ভিৰ হৈছে কাৰণ এতিয়া বৰ্তমান ক'ভিডৰ বাবে যথেষ্ট কম ভিৰ। অন্য সময়ত হোৱা হ'লে ইয়াত আপুনি ভৰি দিবলৈকো ঠাই নাপালেহেঁতেন। হাওৰা ব্ৰিজ ওৰফে ৰবীন্দ্ৰ সেতুৰ বিষয়ে আৰু দুটামান তথ্য আপোনালোকক দি থওঁ। বন্ধুসকল এই দলংখন হৈছে সম্পূৰ্ণভাৱে ষ্টীলেৰে নিৰ্মিত আৰু এই দলংখনেৰে প্ৰতিদিনে প্ৰায় 4.5 লাখ মানুহ খোজকাঢ়ি পাৰ হয় আৰু প্ৰায় 3 লাখ গাড়ী এইফালেদি পাৰ হয়। এইখনেই আছিলে কলকাতাৰ হাওৰা ব্ৰিজ। চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব আৰু যদি ভাল লাগিলে নিশ্চয় এটা দিব আৰু যদি নতুন চেনেলটোত যদি নতুন তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ঠিক আছে তেনেহ'লে আজিলৈ বাই বাই, জয় হিন্দ, জয় অসম। পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত। বাই।